হেল্ল' নমস্কাৰ মোৰ পুনৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা ৰেচিপি লৈ আহিছোঁ। সহজভাৱে ঘৰতে কম বস্তুৰে বনাব পাৰি এটা পোলাও ৰেচিপি। তাৰ বাবে মই লৈ লৈছোঁ কাজু বাদাম কেইটামান, খিচমিচ কেইটামান, লং ইলাচি কেইটামান, কাটি লৈছোঁ দুটা পিঁয়াজ আৰু তেজপাত তিনিটা আৰু পাচলিৰ ভিতৰত লৈছোঁ লেচেৰা মাহ কেইটামান আৰু এয়া লৈছোঁ ঘিউ। মই এয়া আজি জহা চাউল দি বনাম। জহা চাউলখিনি লৈ লৈছোঁ, ধুনীয়াকৈ এইখিনি ধুই কৰি লৈছোঁ। পানীত তিয়াই থ'ব নালাগে, আপোনালোকে লগতে বনাব পাৰিব। এইফালে মই কুকাৰটো পাতি দিছোঁ, ইয়াত মই ঘিউ দি দিছোঁ। ইয়াতে ল'লোঁ 3 চামুচমান ঘিউ। ঘিউটো অকণমান গৰম হোৱালৈ ৰ'লোঁ। তাৰপিছতে এয়া দি দিছোঁ মই লং ইলাচি কেইটা। তাৰপিছতে দি দিছোঁ ইয়াত তেজপাত কেইখিলা। এইখিনি ধুনীয়াকৈ এতিয়া মই অকণ লৰাই ল'ম। অকণমান টাইম ভাজি ল'লোঁ। ভাজা হৈ গ'ল আৰু এতিয়া মই খিচমিচখিনি আৰু কাজু বাদামখিনি দি দিম ইয়াতে। এইখিনিও অকণমান টাইম মই ভাজি ল'ম, বেছি টাইম নালাগে। আৰু তাৰপিছতে দি দিছোঁ মই পিঁয়াজখিনি আৰু এয়া দি দিছোঁ মই লেচেৰা মাহখিনি। গেছৰ ফ্লেমটো ল' কৰি ৰাখিব। এইখিনি ধুনীয়াকৈ মই লৰাই দিছোঁ। তাৰপিছতে এয়া চাউলখিনি দি দিছোঁ। চাউলটো আপোনালোকক যিমান লাগে সিমানটো পৰিমাণৰ বনালেই হ'ল। এতিয়া চাউলটো ধুনীয়াকৈ লৰাই দিছোঁ। ঘৰতে চিম্পলভাৱে এনেকৈ বনাই খাই চাব, কেনেকুৱা পায় কমেণ্ট কৰি জনাব। খুব কম সামগ্ৰীৰে বনাব পাৰি। এইফালে মই লৰাই দিলোঁ। এতিয়া ইয়াতে দি দিছোঁ চেনি। চেনি আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি ল'ব। মই ইয়াতে 4 চামুচমান দিছোঁ। যিমানটো আপোনালোকৰ মিঠা খোৱা হয় সিমানটো ল'ব। তাৰপিছতে মই পানী দি দিছোঁ। পানীটো এআঙুলমান ওপৰত দিব চাউলটোৰ পৰা, তাতকৈ বেছিকৈ নিদিব, নহ'লে পোলাওটো ভাল নহ'ব। এয়া মই জোখত দি দিলোঁ আৰু খপটো মাৰি দিছোঁ আৰু এটা চিটি অহালৈ ৰ'ম। এয়া আমাৰ চিটি আহি গ'ল। এইফালে হৈ গ'ল আমাৰ পোলাও, ধুনীয়াকৈ ৰেডি হৈ গ'ল। দেখি কেনেকুৱা লাগিছে নাজানো, কিন্তু বহুত ধুনীয়া হৈছে খাবলৈ। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।